প্ৰসৱ এটি শব্দ, মাতৃত্বৰ এক মিঠা আভাস। 9টি মাহৰ অপেক্ষা, মিশ্ৰিত অনুভৱৰ প্ৰতিফলন। এটি নৱ আত্মাৰ আগমন। জাতক হ'ব নে জাতিকা? দুধুৰ মধুৰ মনৰ খেলিমেলি ক্ষণৰ হোৱা-দোৱা লাগি থকা সেই মাতৃ মনৰ অবুজন অকথিত অধ্যায়েই হ'ল প্ৰসৱ। একালৰ এখনি গাঁও আৰু সাৰ কপোৱা শীতত কুঁৱলীৰ চাদৰে ঢাকি আৱৰি পেলোৱা এটি শীতল পুৱাৰ কথা, য'ত কুঁৱলীৰ আৰফালি পৃথিৱীত উজলিব খোজা সূৰুজ আৰু নিয়ৰৰ যুঁজ, যেন প্ৰকৃতিৰ খেলা। সময় প্ৰায় ৰাতিপুৱা 7 মান বাজিছিল। পুহ মাহৰ থেৰথেৰীয়া ঠাণ্ডাৰ কঁপনি। সেই কালতে এক মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱা এটি নজাতিকাৰ ক্ৰন্দনত চুবুৰীৰ মানুহ সজাগ হৈ উঠিল। পিছে শিশুটিহে খুব দুৰ্বল হৈ পৃথিৱীলৈ আহিলে। কোনো হাস্পাতালত নহয়, কেঁচা মাটিৰ গোন্ধ লৈ জুপুৰি ঘৰ এটাৰ মাটিতে পৰি আছিল মাক আৰু শিশুটি। যিহেতু মেডিকেল বা কোনো হাস্পাতাল নহয়, স্বাভাৱিকতে সহায়ৰ হাত আগুৱাই দিবলৈ কোনো ডক্তৰ বা নাৰ্ছো নাছিল। ধাই বুলিবলৈ খুৰী আইতা এগৰাকীয়ে প্ৰসৱত সহায় কৰিছে। নিচেই কাষতে 2জনী পেহীয়েকে নিমাত হৈ থৰ লাগি ৰৈ চাই আছে। শিশুটি সম্পূৰ্ণভাৱে নাৰী পাক খাই ভূমিষ্ঠ হ'ল। বাচিব নে মৰিব ক'ব পৰা নাই। পাক খোৱা নাৰীৰ মাজৰ পৰা নৱজাতিকাক উলিয়াই অনাত ধাইমাৰ খুব কষ্ট হৈছে। পিছে কষ্টৰ মাজেৰে মুকলি হ'ল তাই। মাতৃগৰ্ভৰ সতে সংলগ্ন নাভি কাটি ভূমিষ্ঠ হ'ল বুলি ধাই খুৰী আইতাই কাঁহৰ বাতি বজালে। বোকাত এপাহি পদুমৰ জন্ম হ'ল। প্ৰতিধ্বনি দিয়া হ'ল ব্ৰহ্মাণ্ডত। এটি বিচলিত আত্মাই শৰীৰে আকৌ এবাৰলৈ ধৰাত উশাহ পালে। জাতিকাৰ পিতৃ চাকৰি সূত্ৰে দূৰণিৰ দেশত। প্ৰথমটি সন্তান হোৱাৰ পৰত এগৰাকী পত্নীয়ে খুব আবেগেৰে মানুহজনক ওচৰতে বিচাৰে, নহয় জানো? পিছে সময় ওলোটা চলিছিল। মাতৃ দুৰ্বল হৈ কেঁচা মাটিৰ মজিয়াত পৰি আছে। জাৰৰ চেঁচায়ো সেই সময়ত প্ৰসৱ বেদনাত বৈ পৰা তেওঁৰ ঘামো শুকুৱাব পৰা নাই। চাৰিওফালে নিজান নিমাত সকলো। কোনো আনন্দমুখৰ পৰিৱেশ নাই। ছোৱালী নহয় ল'ৰা হোৱা হ'লে পৰিৱেশটো মধুৰ হ'ল হয় চাগে। পিছে এয়া আছিল ছোৱালী শিশু। তেজেৰে লুতুৰি পুতুৰি শিশুটিক পৰিষ্কাৰ কৰিছে ধাইমাকে, আৰু মাতৃ অৱশ হৈ পৰিয়ে আছে। হঠাৎ মাতৃগৰাকী মজিয়াৰ পৰা উঠি বহিছে। জিৰণিও ল'ব পৰা নাই। আল ফুলে হাত বুলাই দিবলৈও ওচৰত কোনো নাই। মনটো ডাঠ কৰি এখোজ দুখোজকে বাৰীৰ পিছফালে গৈছে, আৰু হাতত কিবা এটা টোপোলাও। কি বাৰু? কিয় গৈছে বাৰু? পুৰণা চাদৰ এখনেৰে মেৰিয়াই নিয়া টোপোলাটোৰ পৰা টুপ টুপকে কিবা পৰি গৈ আছে। সেয়াচোন গৰ্ভস্থ হোৱাৰ পিছৰ তেজ আৰু লেতেৰাবোৰৰ টোপোলা, যাক সাধাৰণ ভাষাত আমি ফুল বুলি কোৱা শুনিছো। সকলোখিনি মাতৃগৰাকীয়ে মনৰ জোৰ আৰু গাত থকা অৱশিষ্ট ক্ষমতাৰে নিজেই চাফা কৰি লৈ গৈ আছে। এখন হাতত টোপোলাটি আৰু আনখন হাতত এখন কোৰ। সৰ্বশক্তি লগাই মাটিত এটা গাঁত কৰিবলৈ অশেষ চেষ্টা। এগৰাকী নাৰীৰ শক্তি সঁচাকেই অতুলনীয়। বাৰীৰ পিছফালে থকা বাহনি কেইজোপাৰ ওচৰত গাঁত এটা কৰিলে। এক যেন গধুৰ দায়িত্ব সেইখিনি পুতি থোৱাৰ। অৱহেলা নকৰিলে। প্ৰসৱোত্তৰ বেদনায়ো যেন মাতৃৰ মন বিচলিত কৰিব নোৱাৰিলে। মাতৃৰ চকুত চকু পানী। কাকো খুলি ক'ব নোৱাৰা মনৰ এগালমান কথা। চিঞৰি চিঞৰি যেন কান্দিব তেওঁ। পিছে কোনো নাই। আজি কোনো শুনোতাও যে নাই।
মানুহজনলৈ খুব মনত পৰিছে। পিছে তেওঁ কৰ্মসূত্ৰে সুদূৰ দূৰৈত। মাতৃয়ে নৱজাতিকাক কোলাত তুলি তেওঁৰ স্তনত মুখ চুৱাই দিছে। এক অজান শিহৰণ, এক নিৰ্বোধ অনুভূতি। মাকৰ বুকুৰ গাখীৰৰ প্ৰথম টোপাল যেন নৱজাতিকায়ো হেঁপাহ পলুৱাই খাব। যুগান্তৰৰ তৃষ্ণা বুকুত সাঁচিহে ৰৈ আছিল যেন। মাতৃ আৰু শিশুৰ এক অপূৰ্ব আৱেগিক মিলনৰ নতুন যাত্ৰা এয়া। মানৱীয়তাৰ কিবা অলপ আৱেগৰ অৱশেষ থকাৰ বাবেই নেকি পুত্ৰ সন্তান নোহোৱাৰ আপত্তি আছিল যদিও এসময়ত জাতিকাৰ ককাকেও আহি শিশুটিৰ মুখ দৰ্শন কৰিলে। জন্ম ক্ষণ অনুযায়ী গ্ৰহ নক্ষত্ৰৰ গণনা কৰি গাঁৱৰে জ্যোতিষী এজনে জন্মসূত্ৰে পৃথিৱীত জীৱন নিয়াবলৈ তাইৰ নামাকৰণো কৰিলে। আজিৰ শব্দমালাত তাইৰ নাম উল্লেখ নকৰিলোঁ, কাৰণ সমাজৰ বাবে যিয়েই নহওক তাইৰ বাবে তাইৰ নাম হ'ল জীয়ৰী, বোৱাৰী, মা, ভগ্নী, পত্নী, শাহু, আইতা আদি ইত্যাদি। তাইৰ নাম ৰজনী। তাই বনিতা। এক অনুভৱ।